যিয়ে নকৰক কিয় মা দেউতাক কেতিয়াও মানে কি পাহৰিব নালাগে। লাগা লৈ পিনে আপোনাৰ মোৰ চাব পাৰিলি অসমীয়া চিনেমা নাচাওঁ সময়ততো ঘৰত আহিবই লাগিব। এয়ে আমাৰ মূল, এয়ে ইয়াৰে মানুহে মেইন। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে চাই আছে। আৰু ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকে গম পালে যে আমি এটা সৰুকৈ ষ্টল খুলিছোঁ, কিন্তু বতৰৰ মহিমা দেখিছে না। এইকেইদিন ৰ'দ দিলাক ৰ'দে, আৰু আজি যে বৰষুণটো বৰষুণে। একচুৱেলি মানুহৰ কাৰণে ভালো হৈছে, এনেকুৱা বতৰ ভালেই। কিন্তু আমি যিহেতু এটা নিম্বু পানীৰ ষ্টল খুলিছোঁ, আমাৰ কাৰণে অলপ আৰু ৰ'দটো লাগে। তো সেইকাৰণে কেছটো এতিয়া ৰ'দটোতো দিয়া নাই, আৰু মোটামুটি 5 দিন বুলি কৈছে। 5 দিন পিছত এনেও ৰ'দ দিব, এইটো মই জানো, কাৰণ পেপাৰটো দিছে, ৱেডাৰটো চাই মই গম পাইছোঁ। সেইকাৰণে মই ওলালোঁ আজি বেডিং পত্ৰলৈ ঘৰত যাব। আৰু মই মানে সপ্তাহে মানে কি গৈয়ে থাকোঁ। এইবাৰ অলপ মানে বেছি দিন থাকি দিলোঁ, সেইকাৰণে অলপ ভালো লগা নাই। আৰু মা দেউতাহঁতৰ অলপ ভালকৈ আশীৰ্বাদ লৈ আহিম, যাতে এইটো ষ্টলটো ভালকৈ চলাব পাৰোঁ। নেক্সট কথাটো হ'ল নিম্বু। আমাৰ ফালে মানে কি নিম্বু টেঙা মানে কি কম দামতে পায়, তো নেম্বু টেঙা লৈ আহিম। তাৰপিছত আমাৰ অসমীয়া আমাৰ থলুৱা টেঙা, থেকেৰা টেঙা, তাৰপিছত আমাৰ বগৰী চগৰী এইবিলাকতো চব মানে যদি পাওঁ তাত মাথা মাৰি সেইবিলাকৰ মানে কি আপোনাৰ জুচ বনাম। তো আপোনালোকে বেয়া নাপাব, আমাৰ ষ্টলটো এইকেইদিন অলপমান বন্ধ থাকিব, কাৰণ ষ্টলটো দিলোঁ লগালগ মাৰি দিলে বৰষুণ, আৰু থ'ব লাগিল, তো অলপ মানে পৰিস্থিতিটো বেয়া হৈ যায়। গতিকে আপোনালোকে যে আহেও, কোনোবাই ঘূৰি গ'লেও একদম বেয়া নাপাব। সোমবাৰৰ পৰা পূৰা খুলিব। এতিয়া মই যাওঁ ঘৰলৈ। হাই, হাউ আৰ ইউ ব্ৰাদাৰ? আহা। আৰু গাইজ, মই এতিয়া গৈ আছোঁ ঘৰত, আৰু ঘৰৰ যোৱাৰ উদ্দেশ্য 3টামান আছে। এইটো মোৰ পাছে পাছে আহি আছে। ঘৰৰ যোৱাৰ উদ্দেশ্য বহুতকেইটা আছে। ফাৰ্ষ্ট উদ্দেশ্য, বহুত দিন যোৱা নাই। ছেকেণ্ড উদ্দেশ্য, মানে মা দেউতাক মানে বহুত দিন যেতিয়া মানে কি লগ নোপোৱাকৈ থাকোঁ, কিবা এটা ভাল নালাগে, কিবা এটা মনত অশান্তি লাগি থাকে। থাৰ্ড উদ্দেশ্য, এতিয়া ষ্টলটো যে আৰম্ভ কৰিছোঁ, সেই ষ্টলটোৰ কাৰণে মা দেউতাৰ ফোনতহে আশীৰ্বাদ লৈছোঁ। ঘৰত গৈ অলপ আশীৰ্বাদটো অলপ লৈ ল'ম। তো তাৰ কাৰণে অসমীয়া মুভি এখন চলি আছে, ৰঘুপতি। মইতো সেইদিনা ইয়াততো চালোঁ, যচত গৈ পৰা চাই দিলোঁ, ভালেই লাগিল। আৰু এতিয়া মই মা দেউতাক লগত লৈ যাব চেষ্টা কৰিম। দেউতাই যে একেলগে পাৰে লৈ যাম। আৰু অসমীয়াত এটা কথা কওঁ, আপুনি যিয়ে নকৰক কিয় মা দেউতাক কেতিয়াও মানে কি পাহৰিব নালাগে। লাগা লৈ পিনে আপোনাৰ মোৰ 5 দিন বা 2 দিন 3 দিন লগা লৈ দোকান বন্ধ ৰাখক। বন্ধৰ মই এইটো কাৰণ ঘৰত যোৱাৰ কাৰণে কৰা নাই, বতৰটো তেনেকুৱা। তো এটা চান্সত 2টা চান্স লওঁ। তো তেনেকুৱা যে মা দেউতাক কেতিয়াও এৰিব নালাগে, অকলশৰীয়া কেতিয়াও ফিল কৰিব দিব নালাগে, সেইটোৱে কথা। তো ময়ো যিমান পাৰোঁ সিমান ৰিলেশ্যনশ্বিপটো মা দেউতাৰ লগত ভালকৈ ৰাখিবৰ কাৰণে ট্ৰাই কৰি আছোঁ। আপোনালোকেও কৰক। এতিয়া এইটো হৈছে নাৰিকল বাৰীৰ এইটো তিনিআলি, ইয়াতে মই এতিয়া উঠিম। আৰু গাইছ, এম্বুলেঞ্চ চাওক, যোনে তাত গৈ আছে যাতে সোনকালে যে ভাল হৈ উঠে, সেয়ে কামনা, সোনকালে যে হস্পিটেল গৈ পায়। আৰু মই এতিয়া গৈ আছোঁ তিনিআলি, মানে এইখিনি অলপ আহিলোঁ এখন ৰিক্সাত আহি মানে এইখিনি এতিয়া খোজকাঢ়ি অলপ গৈ আছোঁ তিনিআলিলৈ। আৰু আজিৰ এইটো ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো কি মই কৈ আছোঁ, যে এইখিনিতো কথাটো ক'লোৱে মই, লগতে মানে সৰু ধৰক বিভিন্ন ধৰণৰ কথা ইয়াতে আপোনালোকে ব্লগটোত মানে কি জানি যে থাকিব পাৰিব। লগতে মেইন উদ্দেশ্যটো হৈছে, বহুদিনৰ মূৰত ঘৰত গ'লে মাক দেউতাকৰ মানে এক্সাইটমেণ্টটো মানে কেনেকুৱা থাকে, মাক দেউতাকে আপোনাক কেনেধৰণে বিচাৰে, বহুত মৰম কৰে। সেই বস্তুটো মই কি দেখাব বিচাৰোঁ। ফাৰ্ষ্ট এক্সপ্ৰেশ্যনটো আজি পৰা কেমেৰাটো মনে মনে লুকে হ'লেও কেনেকুৱা কৰে দেখাম আজি। দেউতাকবিলাকেতো মানে কি মনত থাকে কিন্তু নেদেখায়, মাকবিলাকেতো দেখায়, সেইটো এইটো দেখাম। আৰু এই পাইপডাল চাওক, ইয়াতে মানে কি পানী গৈ আছে। সেইদিনা যে ফুটিল 2ডাল পাইপ খাৰ গুলি আৰু ইয়াতে ৰাজগড়ত, সেই ছিষ্টেমৰ এইডালো এডাল পাইপ, এইডালৰে মানে কি পানী যে গৈ আছে, আৰু মানুহে ইয়াত পূৰা পানী নিবৰ কাৰণে এইগিলাখন পূৰা পাতি দিছে। আৰু ইডাল যে নাফাটিব তাৰে কোনো ৰিস্ক নাই, চাওক। গতিকে এইবিলাক সদায় ভাল কৰিব লাগে। এইডালো ফাটাৰ অনতি পলমে এইডাল চেঞ্জ কৰিব লাগে। কি ৰিপেয়াৰিং কৰিব লাগে, নাইতো এইডালো ফাটিব, সেইটো ভালকৈ জানো। মানুহে আৰু ইয়াতে টিংপাত গাঁঠি দিছে পানী ইয়াৰ পৰা নিবৰ কাৰণে, গমেই পোৱা নাই এইডাল যে কোনোবা এনে যাব। তো এতিয়া বলক ডাইৰেক্ট আমি
আৰু আমাৰ ঘৰ হৈছে মানে কি ষ্টেচন ৰোডেদি যাব লাগিব আৰু ইফালে হৈছে ভূটান পাঠশালাৰ পৰা ডাইৰেক্ট 50 কিলোমিটাৰ দূৰত ভূটান আমি যাম এতিয়া ইফালে বেটাৰী ৰিক্সাত বহি ল'লোঁ এতিয়া মই যাম ষ্টেচনলৈ ষ্টেচনৰ পৰা অলপ 10 মিনিট 5 মিনিট খোজ কাঢ়িলে মই মোৰ ঘৰ পাই যাম অ' গাইছ চাওক পানী চাওক মই এদিটা জিকপা লাগে নেকি পাঠশালা আছো গুৱাহাটীহে নেকি আৰু গাইছ আমাৰ পাঠশালা ষ্টেচন চব পুৰা চেঞ্জ কৰি দিছে পুৰা বদলাই দিছে কি ধুনীয়া কৰি পেলাইছে আৰু মই এতিয়া এইখানেদি মানে কি পাৰ হ'ম আমি এইখান নতুন ব্ৰিজেদি খোজকাঢ়ি গৈ আছোঁ মানুহ চানুহ নাই চিকচিকা হৈ আছে ৱাও চাওক না কি ধুনীয়া লাগছে চাওকচোন পৰিৱেশটো এটা ফটো মাৰোঁ ৰ'ব তো পৰিৱেশটো পুৰা ধুনীয়া হৈ আছে মই এতিয়া এইটোৱে আমাৰ হৈছে পাঠশালা ষ্টেচন অলপ ৰিপেয়াৰিং কৰিছে মানে লাইন 4টা হৈ গ'ল এতিয়া আৰু 3টা আছিল প্লেটফৰ্ম মানে ডাঙৰ কৰি পেলাক সেইটোৱে আৰু গাইছ মই ঘৰ আহি পাইছোঁ মায়ে মানে গম পোৱা নাই মই যে ফোনটো লৈ আছোঁ চাওকচোন কেনে মাদাৰ আহিলোঁ আহিছোঁ কোৱা খবৰ কেনেকুৱা কেনেকুৱা আপোনাৰ খবৰ তোমাৰ খবৰ ভাল বঢ়িয়া আহি গ'লো আজি এতিয়া চিনেমা চাব যাবা না এই কি দেখাম এই মই আহিছোঁ এই ৰকম এক্সপ্ৰেছনে নাই আৰু দেউতাই আমাৰ মাছ মাৰিব আছে এইটো এই তুমি দাদাগিৰি কিহত তোৰ হা তোৰ হাত টকাই আনবা যাবা দিছি স্কুটি খান আজি চিনেমা দেখাবি না তোৰ পইচা দি লগে নাই ইমোচনেলি ব্লেকমেইল কৰিলে আমাৰ লগত নচলিব বহুদিনৰ মূৰত মই তোমাৰ হাতৰ ভাত খালোঁ বহুদিনৰ মূৰত বোলো তোমাৰ হাতৰ ভাত খালোঁ একদম বঢ়িয়া লাগি গ'ল তাতে থাকলে গাইছ মই খালি আলু পিটিকা দালিয়ে খাই থাকোঁ এতিয়া মাগুৰ মাছ ভাজি থৈছোঁ তুমি আহিবা বুলি পাথাৰৰ মাছ মাগুৰ মাছে খালোঁ কাটা আছে এইটোৱে আৰু মাগুৰ মাছৰ কণী খাইছ না এই সাজ ভাতক কণীও নৰে খালোঁ পুৰা বঢ়িয়া মোক লগি মানুহ মনত পৰি আছিল নেকি মোৰো পৰে মানে সেইকাৰণে আজি হঠাতে ৰাতি আহি গ'লোঁ আৰু দেখছা আৰু এটা পুৰা কো ইনচিডেঞ্চ ময়ো আহিবা ওলছোঁ মই কৈছোঁ মা মই যাই আছোঁ ময়ো ফোন কৰিব ওলছিলোঁ আহিবা দিম বুলি বঢ়িয়া মোৰ মনত পৰিছে দেউতা কৈছে ঘৰকে আহিবা দিওঁ অঁ আজি যে বতৰ বঢ়িয়া চেল নাই ঠাণ্ডা ঘৰক আহিবা দিওঁ তিনিওটাৰে মন মিলি গৈছে মানে পেটৰ সন্তানৰ মন আৰু মাকৰ মন পুৰা মিলি গৈছে ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ অঁ আৰু যে চিনেমা চাবা যাবা অঁ মনটো যাবাৰ ইচ্ছা আছে টিকট পালি যাবাই লাগিব টিকটটো পাওঁটোৱে টান হৈছে নে অঁ লেকতো পোৱা নাযায় লেকত পোৱা যাব ৰ হ'ব আৰু গাইছ ভাত চাত খালোঁ এতিয়া আমাৰ এই দুটা ছাগলৰ চাহ নাচাওক এইটো কি এইটো আগত এটা পাথৰত চুকুৰা পানী হৈ গ'ল পথাৰত পৰা পানী হৈ গৈছে এইফালে লাও এইটো আমাৰ ঘৰৰ লাও লাগছে এটা দুটা তিনিটা বহুতটা লাগছে চাইনাত লগা ৰাঙিলেও কিন্তু এটা মাটিত লগাটো বেছি সহজ হয় না অঁ চাইনাত লগাটো মানে বেছি সহজ হয় আৰু এইটো হৈছে আমাৰ ছাগলীৰ গলি চাওক এই এইটো যে নতুনকৈ জন্মিছে দুটা তিনিটা এই দুটা চানা ছাগলৰ চানা এইবিলাক এতিয়া ৰাতি 8টা তই চাবি নেকি চাব পাৰিলি অসমীয়া চিনেমা নাচাওঁ এইপিনে হৈছে এই আমাৰ হৈছে লাও আৰু এইপিনে আছে আমাৰ কোমোৰা এই এটা কোমোৰা দুটা এইপিনে আছে অলপ চলপ এইবোৰ আমাৰ দেউতাই কৰিছে লোকেল খেতি আৰু এইখন মানে মই নহ'লে মানে চলোৱা নাযায় আজি এতিয়া খুলিব লাগিব মানে মাহঁতক আজি চিনেমা দেখাব নিম আমাৰ পাথৰত পানী চাওক কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ না মইতো মানে গুৱাহাটীত যদিও আছোঁ মানে মোৰ গাঁৱত থাকিব ইচ্ছা
গাঁৱতো হ'ব আৰু পিছকলৈকে আহিম, কিন্তু এতিয়া যিহেতু বয়সটো আছে বা অলপ চলপ পঢ়া পাতিও চলি থাকিব, লগতে এইটো যিহেতু নেমু পানীৰ সেইটো চলাইছোঁ আৰম্ভ কৰিছোঁ, সেইটো অলপ গ্ৰ' কৰওঁ কেনেকৈ কি হয়। বাকীতো ঘৰত অহা যোৱা চলি থাকিব, কি ধুনীয়া সুন্দৰ পৰিৱেশ। কিন্তু বাকী যিমানে বাহিৰত নাথাকা কিয় এটা সময়ততো ঘৰত আহিবই লাগিব, এয়ে আমাৰ মূল, এয়ে ইয়াৰে মানুহে আমাৰ মেইন, সেইখিনিয়ে আৰু। তো দিয়ক, আজিৰ ভিডিঅ' এইখিনিয়ে আছিল, অলপ চলপ দেখালোঁ, কিবা এণ্টাৰটেইনমেণ্টো পালে, অলপ কিছুমান কথাও ক'লোঁ, সেইখিনিয়ে আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে, তলত যাওক, ছাবস্ক্ৰাইব বটনটো দবাই দিয়ক, আৰু ইয়াতে মোৰ ইনষ্টাগ্ৰাম আইডিটো আহিছে, যাওক আৰু ফ'ল'টো কৰি দিয়ক। ধন্যবাদ, বাই।